নমস্কাৰ ফ্ৰেণ্ড, ঘৰুৱা বিয়া এখন আছিল আৰু সেইবাবে আবেলি সময়ত বিয়াখন খাবলৈ ওলাই গৈছিলোঁ। তো তাতে সকলো ঘৰুৱা মানুহবিলাকক পালোঁ। একপি ফটোৰ আৰু এটা ভিডিঅ' শ্বেয়াৰ কৰিলোঁ আপোনালোকলৈ। সৰু ব্লগ, তো বিয়া ঘৰত থকাৰ আৰু চিনাকি মানুহবিলাকৰ দেখুওৱাৰ এটা ফলপ্ৰসূ সুবিধা পালোঁ। তো লগত আমাৰ মা আছে, কিজনী মাহী হয়, তো বহি আছে। আহক। বিয়াত গৈ বহিলোগৈ। বহাৰ পাছত খাই বৈ আহিলোঁ। তো ভিডিঅ' কৰিব থাকি গ'ল। তো ভালো লগা নাই ধৰক ইমান ভিডিঅ'টো কৰিবলৈ। তাৰপাছত ভাবিলোঁ অকণমান ঘৰুৱা বিয়া অকণমান ভিডিঅ' কৰি লৈ যাওঁ। তো খাই বৈ আহি এডোখৰত বহি আছোঁ আৰু অকণমান বিয়াৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। আৰু বিয়াখন এখন তুলনি বিয়া বাৰু, অকণমানি ভণ্টি এজনী। আৰু ভাল লাগিল, ঘৰৰ সকলো ঘৰুৱা মানুহবিলাক পালোঁ। তো কইনাজনী এডোখৰতে আছে নেকি, সেইজনী অকণমানি কইনাজনী দেখিছেনে, সেয়া তামোল দি আছে। গধূলি সময়, বিয়ালৈ এতিয়াও যথেষ্ট মানুহ আহি আছে। তো সেয়াই সৰু ব্লগ, আৰু ঘৰুৱা মানুহবিলাকক দেখাব পালে ভাল লাগে, নহয় জানো? তো আপোনালোকে মোৰ আহি থকা ভিডিঅ'বিলাক চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। তো তেতিয়া আপোনালোকৰ ছাবস্ক্ৰিপশ্যনটো পাম আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব পাৰিব। সেয়াই ঘৰৰ মানুহবিলাককে দেখালোঁ আৰু কিনো বনাম, চাই থাকিব বুলি আশা কৰিলোঁ।